ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি বোকাজানতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। তালবালিজানস্থিত বিৰছা মুণ্ডা মিনি ষ্টেডিয়ামত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা প্ৰতিষ্ঠা দিৱসত পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বিদ্যানাথ হেমৰমে। শ্বহীদ তৰ্পণ কৰে আছাৰ জিলা সমিতিৰ সভাপতি বিৰজু ভূঞা আৰু উদযাপন সমিতিৰ সম্পাদক মনোজ কুমাৰ সূৰ্যবংশীয়ে। প্ৰতিষ্ঠা দিৱসত কাৰ্বি আংলং জিলাত বসবাস কৰা আদিবাসী লোকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে জিলাখনৰ ৰাজনৈতিক দলসমূহৰ লগত মিলিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলাখনত অতীজৰে পৰা বসবাস কৰি অহা আদিবাসী লোকসকলৰ সামাজিক, অৰ্থনৈতিক আৰু শিক্ষাৰ উত্তৰণৰ বাবে ছাত্ৰ সন্থাৰ আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে আছাৰ প্ৰাক্তন কেন্দ্ৰীয় তথা কাৰ্বি আংলং আছাৰ উপদেষ্টা অনিল টাপ্পই। কাৰ্বি আংলং জিলাৰ আছাৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ২০০ গৰাকী আদিবাসী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক ৰিপোৰ্ট বোকাজান টাইমছ।